কোনবিলাক লোক চিৰদিনৰ বাবে মূৰ্খ হৈ থাকে? সময় আৰু শিক্ষাৰ সঠিক ব্যৱহাৰে মানুহক সফল কৰি তোলে। শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাৰ সহায়ত আপুনি পৃথিৱীখন সলনি কৰিব পাৰে। জ্ঞান আপোনাৰ মনৰ খাদ্য, গতিকে প্ৰতিদিনে আপোনাৰ মনক শ্ৰেষ্ঠ জ্ঞান দিয়াটো আপোনাৰ কৰ্তব্য। ভাল মানুহ আৰু ভাল কিতাপক তৎক্ষণাত বুজিব নোৱাৰি, ইহঁতক ভালদৰে পঢ়িব লাগিব। প্ৰশ্ন কৰা ছাত্ৰজন 5 মিনিটৰ বাবেহে মূৰ্খ হৈ থাকে, কিন্তু যিয়ে নুসুধেই সি চিৰদিনৰ বাবে মূৰ্খ হৈয়ে থাকে। যি অধ্যয়নে আজি আপোনাক কষ্ট দি আছে, যদি আপুনি এই কষ্ট সহ্য কৰি থাকে, তেন্তে কাইলৈ এই কষ্ট আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হৈ পৰিব। যদি আপুনি কোনো বিষয় আয়ত্ব কৰিব বিচাৰে, তেন্তে আনক শিকাবলৈ আৰম্ভ কৰক। নিন্দাক ভয় কৰি নিজৰ লক্ষ্য এৰি নাযাব, কাৰণ যিসকলে লক্ষ্যত উপনীত হোৱাৰ আগতে সমালোচনা কৰে, লক্ষ্যত উপনীত হোৱাৰ পিছত তেওঁলোকৰ মতামত সলনি হয়। সফলতা লাভ কৰিবলৈ আমি প্ৰথমে বিশ্বাস কৰিব লাগিব যে আমি কৰিব পাৰোঁ। যদি কঠোৰ পৰিশ্ৰম অভ্যাসত পৰিণত হয়, তেন্তে সফলতা ভাগ্যত পৰিণত হ'ব। সফল মানুহে নিজৰ সিদ্ধান্তৰ দ্বাৰা সমাজ সলনি কৰে, আনহাতে অসফল মানুহে সমাজৰ ভয়ত নিজৰ সিদ্ধান্ত সলনি কৰে। জীৱনত অনুশোচনা কৰা বন্ধ কৰক। এনেকুৱা কিছুমান কাম কৰক যাতে আপোনাক এৰি যোৱাসকলে অনুশোচনা কৰে। সূৰ্যৰ দৰে জিলিকিব বিচাৰিলে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। জ্ঞান হৈছে এনে এক বিনিয়োগ যাৰ লাভ আমাৰ জীৱনৰ শেষলৈকে থাকে। যদি আপুনি সঠিক কৈছে, তেন্তে একো প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। সময়ে নিজেই ইয়াৰ সাক্ষ্য দিব। আজি যদি আপুনি এটা ৰাস্তা বনাইছে, তেন্তে কাইলৈ গন্তব্যস্থানত উপনীত হ'ব। সাহস ভৰা এই প্ৰচেষ্টাই নিশ্চয় এদিন ফল দিব। কঠিন সময় আমাৰ বাবে দাপোনৰ দৰে, যিয়ে আমাক আমাৰ সম্ভাৱনাৰ প্ৰকৃত অনুভৱ দিয়ে। যেনেকৈ শৰৎ অবিহনে গছত নতুন পাত নাহে, ঠিক তেনেকৈয়ে কষ্ট আৰু সংগ্ৰাম অবিহনে ভাল দিন নাহে। আপুনি কেতিয়াও নাভাবিব যে আপুনি অকলশৰীয়া। আপুনি ভাবিব আপুনি অকলেই যথেষ্ট। জীৱনটো এটা খেল, খেলুৱৈৰ দৰে খেলিলে জয়ী হ'ব পাৰিব। দৰ্শকৰ দৰে চাই থাকিলে কেৱল হাত চাপৰিহে বজাব পাৰিব, জয়ী হ'ব নোৱাৰি। যিমান দূৰলৈ ৰাস্তা দেখা পোৱা যায় তালৈকে খোজকাঢ়ি যাওক। তাত উপনীত হোৱাৰ পিছত বাকী ৰাস্তা দেখা পোৱা যাব। অভিযোগ কম, অজুহাত কম, বিলম্ব কম, সেইটোৱেই সফলতাৰ চাবিকাঠি। সফলতাৰ অপৰিহাৰ্য উপাদান হ'ল মূৰত বৰফ, বুকুত জুই, ভৰিত চক্ৰ, মুখত চেনি, দাঁত ছাল আৰু সংবেদনশীলতা মন। যেতিয়া গোটেই পৃথিৱীয়ে ক'বলৈ আৰম্ভ কৰিব যে আপুনি কৰিব নোৱাৰে, তেতিয়াই গোপনে আপোনাৰ হৃদয়ক কওক এতিয়াই যুঁজিবলৈ আৰু আৰম্ভ কৰিবলৈ। আপোনাৰ জয় নিশ্চিত। গন্তব্যস্থানত উপনীত হ'বলৈ কাইটলৈ ভয় নকৰিব। কাইটেই একমাত্ৰ উপায় যিয়ে আপোনাক বেছি বেগেৰে যাবলৈ বাধ্য কৰে। জীৱনক বুজিব বিচাৰিলে পিছলৈ ঘূৰি চাওক, কিন্তু যদি জীৱনটো জীয়াই থাকিব লাগে, তেন্তে আগলৈ চাওক। যদি আপুনি উৰণৰ প্ৰতি আকৰ্ষিত, তেন্তে পৰিবলৈ ভয় কৰে কিয়? প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।